হেল্ল' এভৰিৱান সকলোলৈকে হেপী দুৰ্গা পূজা আৰু এয়া আজি ৰাতিপুৱাৰ বতৰটো ইমান ধুনীয়া আছিল ন কিন্তু এয়া পিছে অকণমান টাইম হৈ চকুন আছিল তাৰপিছত আকৌ টেক টেককৈ ৰ'দটো ওলালেই নাই পূজাৰ টাইমত ৰ'দটো ওলালেই ভাল আৰু বাৰু তাৰপিছতে আমি ব্ৰেকফাষ্ট কৰি কিনে এয়া আজি গোটেই দিনটো মোৰ বিউটি পাৰ্লাৰখন খুলি লৈছোঁ মানে অভিক বোলে অকণমান তাৰ মুখখন চিজিল লগাই দিব লাগে সিয়ে আৰু মোৰ একলতা কাষ্টমাৰ সেইকাৰণে ফাৰ্ষ্টতে তাৰ মুখত লগাই দিলোঁ মই ক্লে মাস্ক ৰ'ব বিউটি পাৰ্লাৰখন ইয়াতেই বন্ধ নহয় ইয়াৰ পিছত আকৌ লগালোঁ মই তাৰ ওপৰত শীত মাস্ক ভিডিঅ'টো নাজানো বাৰু কিয়হে ব্লাৰ হৈ গ'ল আৰু এইপিনে সি মানে একদম ভালকৈ বহি নাথাকে মানে চিধা হৈ কিনে বহি নাথাকে সেইকাৰণে আৰু আমাৰ লাগিয়ে থাকে এনেকুৱা সৰু সুৰা এয়া আমাৰ মডেলক চাওক গাইছ পূজা এইবাৰ ভালকৈ তাৰহে লাগিছে যেন পাইছোঁ আজিৰ পৰা যিহেতু সপ্তমী এনে এইবাৰৰ দুৰ্গা পূজাটো তেনেকুৱা ইমান আগৰ নিচিনা নাই ইভিনিং পিছে মোৰো সৰু সুৰা প্লেন আছে সেইটো ব্লগ মই কালিলৈ আপলোড কৰিম সকলোৱে ভালকৈ দুৰ্গা পূজাত ফুৰিব লগতে নিজৰ কেয়াৰো ৰাখিব দেই বাৰু আজিলৈ আহিছোঁ টাটা।